সাবধান বিশ্রাম সাবধান বিশ্রাম আৰু মোৰ বন্ধুসকল, এইবাৰ আমাৰ 24তম বাৰ্ষিক ভোগালী বিহু খেল ধেমালি উদযাপনৰ লগতে মাঘ বিহুৰ শুভেচ্ছা সকলো ৰাইজকে যাচিছোঁ। আশা কৰোঁ এইবাৰৰ খেল ধেমালি যাতে ভালে কুশলে পাৰ হৈ যায়। এইবাৰ আমাৰ 24তম বাৰ্ষিক উদযাপনৰ আজি দুদিনীয়া কাৰ্যসূচীৰে আজি প্ৰথম দিন। ইয়াৰ লগতে কণ কণ ভাইটি ভণ্টিসকলক খেল ধেমালি খেলিবৰ কাৰণে উৎসাহ আৰু সমীৰাম আছিল, তেওঁ আছে, মই আছোঁ, আমি তিনিজনে এনেকৈ কৰি এটা গঠন কৰি এই খেলখনত আমি অনুষ্ঠিত কৰিছোঁ। ঠিকে ধন্যবাদ বেয়াহ'লে এতিয়া চলি আছে, আজি 24 বছৰ বেছি ভালৰ কথা। আৰু বছৰে বছৰে এনেকুৱা উৎসাহিত ল'ৰা ছোৱালী গতিকে আগবঢ়াব লাগে, শিক্ষা দিব লাগে। শিক্ষা আজিকালি শিক্ষা নহ'লে কোনো কথা ক'ব নোৱাৰে। শিক্ষা নাই নামৰ তেতিয়া খেলা ধূলা, তেতিয়াহে খেলা ধূলা গান বাজনা, এইবিলাক আজিকালি শিক্ষা নহ'লে দুনীয়াটো যাব নোৱাৰে। ভাষা শিকিব লাগিব, শিক্ষা শিকিব লাগিব, বহুত ভাষা শিকিলে যাতে দুনীয়াখন ঘূৰিব পাৰোঁ। নিজৰ ভাষা নিজৰ ল'ব লাগিব, নেপালী হ'ব নেপালী হ'ব, চাওতালৰ ভাষা ক'ব লাগিব, গাৰো ভাষা ক'ব লাগিব, বহুত ৰকম ভাষা ক'ব পাৰিলে তেওঁ দুনীয়া দেশ দুনীয়া ঘূৰিব পাৰে। গতিকে সেয়ে উঠি অহা চামটো ভালে কৰিছে, বেয়া কৰে আৰু হওক, আৰু ইয়াতে গাঁৱত কৰিব পাৰি আৰু আমাৰ নিজৰে ভাল লাগে। আৰু ল'ৰা ছোৱালীবিলাক নিজে স্কুললৈ পঠাব ভালে কুশলে, আৰু স্কুললৈ আজিকালি স্কুল নপঢ়িলে শিক্ষা নহ'লে কোনো কাম নাই। সেইকাৰণে স্কুলত পঢ়া মানুহবিলাকে শিক্ষা থকা মানুহবিলাক দুই এষাৰ বনাই ক'ব পাৰে। এতিয়া চাওক ডাঙৰ ডাঙৰ স্কুলত শিক্ষা থকা মানুহবিলাক কিমান নিশ্চয় মাৰে, এনেকুৱা ক'বা শক্তি লাগিব, তেতিয়াহে আমি এটা চিনাকি দিব পাৰিম বোলে আমি জেগাত আছোঁ। কেৱল নিমন্ত্ৰণ কৰা সেই নিচিনা মাধ্যমত মানুহবিলাক আমাক মাতিব। গতিকে কি ক'ম, মোৰ বক্তব্য এইখিনিতে अन्नायखौ होबाय नोंनो थानो